हेलो फ्रेंड्स स्वागतम जनाइছো আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ। আজি মই পনীৰ ৰেচিপি এটা বনাবলৈ গৈ আছো। আহক তেন্তে ৰেচিপিটো আগলৈ আগবাঢ়ি যাও। ৰেচিপিৰ কাৰণে এইকেইটা বস্তু লৈছো মই। দেখাই দিছো আপোনালোকক অলপ কি লৈছো মই। তেন্তে আহক ফ্ৰেন্ডস টেস্টি পনীৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰি দিম। এইটোৰ কাৰণে মই পিয়াজ, নহৰু, বিলাহী, মগজ, পনীৰ, ইলাইচি, দালচিনি, লং এইকেইটা ব্যৱহাৰ কৰিছো। এয়া এইখিনি মগজ 1 ঘণ্টামান তিয়াই থৈ দিছিলো। এতিয়া এইখিনি ধুনীয়াকৈ পেষ্ট বনাই লম। এয়া পেষ্টখিনি হৈ গ'ল। পেষ্টখিনি বনাওতে মই অলপ পানী দি লৈছো কাৰণ পানী দিলে অলপ সোনকালে বটা যায়। এয়া প্ৰথমতে অকমান মই ৰিফাইন দি লৈছো কেৰাহীটোত। আপোনালোকে ঘিও দিব পাৰে। এয়া শুকান জলকীয়া, ইলাইচি, লং আৰু দালচিনি তেলখিনি গৰম হৈছে দি দিও তাতে। এইখিনি গোটেই বস্তু অকমান ভাজি ভালকে বইল কৰি লম। এয়া নহৰু কেইটামান এয়াতে পিয়াজ কেইটা অকমান মাজেদি ফালি দিছো। এয়া বিলাহী এয়া এতিয়া ইয়াত 1 কাপ পানী দি দিছো মই। পানীখিনি মগজ তিয়াই থৈছিলো তাৰে পানী দিছো মই। এয়া পনীৰৰ মছলাখিনি তৈয়াৰ কৰি আছো। এতিয়া মই বিলাহী বাকলিখিনি অলপ চেলাই দিও। এইখিনি এতিয়া মিক্সিত মই মিক্সাৰ কৰি লম। এইখিনি হৈ গ'ল পেষ্টখিনি। এয়া এইখিনি বিলাহী, পিয়াজ আৰু ব্যৱহাৰ কৰা বস্তুখিনিৰ পেষ্ট আৰু এইখিনি মগজৰ পেষ্ট পনীৰখিনি ব্যৱহাৰ কৰিম মই। এয়া এতিয়া মই মছলা বনাম। এইখিনি 2 চামুচ ৰিফাইন দি লৈছো ইয়াতে। মছলাখিনি আপোনালোকক যিমান লাগে আন্দাজ মতে নিজে ব্যৱহাৰ কৰিব পাৰিব। এয়া জিৰা পাউডাৰ দিছো 1 চামুচ ইয়াতে। ৰেড চিলি দিছো ইয়াতে 1 চামুচ। শেষত এইটো পনীৰ মছলা 1 চামুচ দি দিছো। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈ পনীৰ কেইপিচ ইয়াতে মিক্স কৰি লম। এতিয়া পনীৰখিনি ৰেডি হৈ গ'ল। এয়া এতিয়া খিচমিচ কেইটামান ভাজি কিনে থৈ দিও মই। পনীৰখিনি মিক্স কৰি দিম পিছত। এয়া এতিয়া মছলাত মিক্স কৰি থোৱা পনীৰ কেইপিচ মই ভাজি লম। অলপ ভাজি ললে পনীৰটো ভাল লাগে খাই। আজিৰ এই ৰেচিপিখনত মই বেছি মছলা ব্যৱহাৰ কৰা নাই। সকলোখিনি অলপ অলপ ব্যৱহাৰ কৰিছো। যিখিনি বস্তু ঘৰত থাকেই। এয়া ভাজি থোৱা পনীৰখিনি আৰু এয়া বনাই থোৱা পেষ্টখিনি মগজৰ। এতিয়া মগজখিনি তেলত দি লৈছো মই। ভাজি লম অলপ। বনোৱা মছলাখিনি দিছো মই পিয়াজৰ, নহৰু, বিলাহীৰ পেষ্টখিনি। এতিয়া সোৱাদ অনুসাৰে নিমখ দি দিছো। আজিৰ ভিডিঅ'টো কৰোঁতে মোক মা আৰু ভাইটি আৰু বাইদেউ বহুখিনি সহায় কৰি দিছে কাৰণ মোৰ হাতত তেল মছলা লাগি আছিল। মছলাখিনি হ'লে প্ৰায় এইখিনিত অকমান মই পানী মিক্স কৰিছো। এইখিনি এতিয়া উতলিব ধৰিছে। উতলিব ধৰোতে ইয়াতে পনীৰ কেইপিচ দি দিম। এয়া পনীৰ কেইপিচ দি দিছো ইয়াতে। এতিয়া খিচমিচ কেইটা দি দিলো। এতিয়া শেষত বাটাৰ অলপ মিক্স কৰি দিছো। মোৰ আজিৰ ৰেচিপি masala magaz পনীৰ ৰেডি। মোৰ আজিৰ এই ৰেচিপিখন খাই আমাৰ ঘৰত সকলোৱে ভাল পালে। আপোনালোকেও ঘৰত বনাই নিজে সোৱাদ ল'ব পাৰে এই ৰেচিপিখনৰ।